হ'ল মনোজ বোলা ল'ৰাজনে এটা কবিতা কৈছে যে কথাৰ কথা কৈছে নহয়, কথাবিলাক মানে কথাবিলাক কেনেকুৱা মনৰ ভিতৰতে থাকে বা ওলাই কেনেকৈ কথাই গাখীৰ খাব নালাগে আৰু নিজেই পৰিপুষ্ট হয়। কথাৰে কথা পাতোচোন তেতিয়াহ'লে। কথাৰ ইমান জোৰ, সেইকাৰণে অসমৰ পুৰণি যিখন দেওধাই অসম বুৰঞ্জী আছে তাত এটা বৰ ধুনীয়া লাইন আছে, বুজিছে নাই? তাত কৈছে যে মই মাটিৰ গড় বান্ধিম খহিব, মই কাঠৰ গড় বান্ধিম পচিব, মই কথাৰ গড় বান্ধিম প্ৰাণ পৰি ভুগি হ'ব। গোটেই জীৱন ভৰ থাকিব যদি কথাৰ গড় বান্ধি দিওঁ। তো আজি আপোনালোকে এনেকুৱা এখন সভাত যিখিনি কথা কৈছে তাৰ প্ৰমূল্য কিমান আছে এইখিনি আপোনালোকে গম পাইছে। লগতে নাৰী দিৱসৰ সম্পৰ্কত যিখিনি কথা কোৱা হৈছে কবিতাবিলাকত, মই তাতে কৈছোঁ আচলতে যে আমি অৰ্ধাংগিনী, অৰ্ধ আকাশ এইবিলাক শব্দৰ কোনো একচুৱেলি অৰ্থই নাই, বুজিছেনে? এইবিলাক এনেই মই নিজে বৰ বেয়া পাওঁ এইবিলাক শব্দ। কাৰণ সমান হেৰিত আধা 50-50 টাইপ কৰাৰ কি অৰ্থ আছে, নহয় জানো? অৰ্ধাংগিনী নহয়, চব একেই আৰু। পুৰুষ মহিলাৰ মাজত কি অৰ্ধাংগিনী 50-50 থাকিব পাৰে? এতিয়া তাই যে আহিছে শিৱসাগৰৰ পৰা আহিছা নহয় তুমি, বাচ্ছা দুটা লৈ পেলাই, হা? ক'ত আছে সিহঁত? চাই আছে নাই মাজে মাজে? অঁ, কবিতাতকৈ সিহঁত বহুত ডাঙৰ দেই, চাবা আৰু। সেইকাৰণে মই মাককনো কি ক'ম, মই নিজে কিন্তু খুব মোৰ ল'ৰাৰ লগত জড়িত, সেইকাৰণে কৈছোঁ আৰু। আন্তৰ্জাতিক নাৰী দিৱস বুলি ক'লে মোৰ এটা চিনলৈ মনত পৰে, বুজিছা নাই? তুমি বুলি ক'লে তোমালোকৰ নিচিনা সৰু সৰু কৈছোঁ দেই, আপোনালোকে বেয়া নাপাব তুমি বুলি কোৱাৰ কাৰণে। এই যে আপুনি এটা চিন, এটা দৃশ্য এটা ভাবকচোন, যে য'ত মাক এজনীয়ে যেতিয়া সৰু এডাল চেকনি বা সৰু লাঠি এডাল লৈ, স্কুলৰ স্কেলডালেই লৈ পিছফালে লুকাই ৰাখি পেলাই ল'ৰাটোক কয়, তই এতিয়া আৰু পলাব নালাগে, তই আহচোন, তোক আজি নামাৰো আৰু মই। এই ল'ৰাটো আহে ওচৰলৈ, মাকে দিলে দুকোব, হয়নে? আটাইতকৈ মিছা কথাখিনি কোৱা গ'ল, মাকজনীয়ে আটাইতকৈ মিছা কথাই ক'লে যে তোক নামাৰো বুলি, অথচ দুটা কোব দিলে। দিয়াৰ পাছত সেই দুখ পোৱা ঠাইখিনি চাই পেলাই যে মাকৰ চকুত যে অকণমান পানী ওলায়, সেইটোৱেই মই ভাবোঁ মানৱতাৰ আটাইতকৈ ডাঙৰ ছবি এখন। বুজি পাইছেনে মই কি কৈছোঁ? চাওকচোন ৰিলেশ্যনটো কি। তাত অৰ্ধাংগিনী, অৰ্ধ আকাশ শব্দৰ হেৰি ক'ত, প্ৰাসংগিকতা ক'ত, নহয়নে? তেনেকৈ মই যদি মোৰ ল'ৰাটোকো তেনেকুৱা কৰোঁ, তেতিয়া মই নাৰী হ'লোঁ বুলি কথা নাই, মই মানুহ হ'লোঁ আচলতে, হয়নে? মই কি কৈছোঁ ধৰিব পাৰিছে চাগে আপোনালোকে। মই ক'ব খুজিছোঁ যে মানৱীয় দিশটো মহিলা পুৰুষ চবৰ কাৰণে একেই। তাত আৰু অন্য ধৰণৰ কিছুমান চিন্তা আনি আমাক এনেই মিছাতে ভাৰাক্ৰান্ত কৰি তোলোঁ। যিয়ে নহওক মই কেৱল ক'ব খুজিছোঁ আৰু এটা কথা, যে কবিতাত এতিয়া আমাৰ বহুত সময়ত এতিয়া নীলিমহঁতে বা অনুপম কুমাৰ তেখেতসকলে হেৰি হ'ল বাৰু, তেওঁলোকে যিবিলাক কবিতা লিখায় কিবা নেইল কাটাৰে হওক, নিমখৰ ওপৰতে লিখিছে বাৰু, এইবিলাক কথা আছে। এতিয়া কথা হ'ল, ধৰক মোৰ মনত পৰিছে 1 মিনিটত, অকণমান কৈছোঁ আৰু দেই, মই অলপ পাছতে বহিম, ভোকটো লাগিছে চবৰে, ৰাতিপুৱা শৰাইঘাটত আহি পোৱা মানুহ আছে, হয় নহয়? মই কথাষাৰ কৈছোঁ সেইকাৰণে যে ধৰক যেতিয়া হেমবুৰাই লিখিছিলে ৰংঘৰ কাৰেংঘৰ তলাতলি ঘৰ এইবোৰ আমিয়ে সজালোঁ সোণ, ডা ডাঙৰীয়া আহে আৰু যায়, আমাৰ কাৰণে কিন্তু তলা লগোৱা চোন, হয়নে? সেইবিলাকত আমাৰ কাৰণে তলা লগোৱা আছে, অথচ আমিয়ে বনাইছিলোঁ, হয়নে? এই ধৰণৰ কথা এটা হেমবুৰাই লিখা কবিতা এটা। আজিৰ তাৰিখত নিমখক লৈ, নেইল কাটাৰক লৈ বা তেনেকুৱা ধৰণৰ কথাবিলাক যে কবিতাত আহিলে, সেইটো আপোনালোকে আচৰিত ধৰণৰ কিবা এটা আনি দিলে বুলি নাভাবিব। এইকাৰণে মই কৈছোঁ, মই
পাহৰি কিতাপখনৰ নাম বোধহয় দ্য নিউ ব্ৰেইনছ বোধহয়। সেইখনত লিখিছে যে আমি যে টেকন'লজি বা প্ৰযুক্তিবিদ্যাৰ জৰিয়তে যেতিয়া আমি ডাঙৰ হ'ব ধৰিছোঁ যোৱা 200 বছৰত, এনেকুৱা ধৰণে আনকি ব্ৰেইনতো আমাৰ শাৰীৰিকভাৱে কিছুমান পৰিৱৰ্তন আহিব ধৰিছে। সেইবিলাক বাদ দি পেলাই আমাৰ সাহিত্য সৃষ্টি হ'ব নোৱাৰিব এটা সময়ত। ধৰিব পাৰিছেনে মই কৈছোঁ কথাটো? যে আপোনালোকে যিখিনি ভাবি আছে আজি যে আমি অকল মানৱীয় অনুভূতিৰ কথাই ক'ব লাগিব, সেইবিলাকৰ মাজতো এটা সময়ত প্ৰযুক্তিবিদ্যাই কেনেকৈ আমাৰ ব্ৰেইনত ইম্পেক্ট পেলাইছে, প্ৰভাৱ পেলাইছে, সেইবিলাকো এটা সময়ত আহিব। যেনে ধৰক এতিয়া ব্ৰেইনবিলাকত বহুতে কৈছে তেওঁলোকে যে এটা এনচেষ্ট্ৰেল পাৰ্ট আছে ব্ৰেইনৰ, এটা থিংকিং ব্ৰেইন বুলি আছে। এটা ব্ৰেইনৰ এটা অংশই ভাবে নতুনকৈ কথাবিলাক, এটা অংশই এনচেষ্ট্ৰেল মানে কি প্ৰথম যেতিয়া মানুহৰ জন্ম হৈছিলে তেনেকুৱা ধৰণৰ চিন্তা ভাৱনাবিলাকো চিন্তা কৰা ব্ৰেইনৰ এটা পাৰ্ট আছে। আমি যদিও নিমখৰ কথা ক'ম, নেইল কাটাৰৰ কথা ক'ম, তথাপিও এটা মুহূৰ্তত আমি সেই পুৰণা ব্ৰেইনটোলৈকে উভতি যাওঁ। কেনেকৈ? আপুনি ৰাস্তাত ৰছী এডাল পৰি থকা দেখিলে যে উচপ খাই উঠে সাপ বুলি, সেইটো এনচেষ্ট্ৰেল ব্ৰেইন। তাৰমানে আমাৰ সেই পুৰণি ব্ৰেইনে সেই মুহূৰ্তত কাম কৰিছে যে এইডাল সাপো হ'ব পাৰে। যেতিয়া আগৰ দিনত সভ্যতাৰ আদি যুগত যেতিয়া আমি আছিলোঁ বাহিৰত গুহা চোৱা তেনেকৈ, তেতিয়া সাপক দেখি পেলাই ভয় খোৱাৰ পৰা ব্ৰেইনত যিটো চাপ পৰি গ'ল যে এনেকুৱা দীঘলীয়া বস্তু এটা সাপ হ'ব পাৰে, ৰছীডালো আমি যেনেকৈ সাপ বুলি ল'ব পাৰোঁ, সেই ধৰণৰ ব্ৰেইনটো আমাৰ আছে এতিয়ালৈ। সেইকাৰণে মই কৈছোঁ যে আজি আন্তৰ্জাতিক নাৰী দিৱসত আপোনালোকে বহুত মনোমোহা কথা কৈছে, সোণাগাছি হ'ব নালাগে এইটো কথাও কৈছে। তথাপিও কিয় সোণাগাছি চলি আছে, হয়নে? মই এই কথাটোৱে কৈছোঁ যে এনচেষ্ট্ৰেল ব্ৰেইনৰ পাৰ্টটো আমি এতিয়ালৈকে বাদ দিব পৰা নাই বা কৰাটো টান হৈছে। গতিকে এইবিলাক কথা আজিকালি নতুন ধৰণৰ, যেনে ধৰক দ্য বায়'লজি অফ আৰ্টবিলাক, কবিতাবিলাকত বায়'লজিকেল বস্তু কেনেকৈ ইনভলভ হৈ আছে, জড়িত হৈ আছে, সেইবিলাকৰ ওপৰত খুব ডাঙৰ ডাঙৰ গৱেষণা হৈছে অলপতে। মই সেইকাৰণে এইবিলাক কথা ক'লোঁ। আপোনালোকে কেতিয়াবা এইবিলাক পঢ়িলে তেতিয়া মনটোৰ এই চিন্তাৰ প্ৰসাৰবিলাকো অলপ বেলেগ ধৰণৰ হ'বগৈ। তাত অকল আমি ভিতৰৰ যিবিলাক সৰু সৰু শব্দ, মোহনীয় শব্দ বা মৰম লগা শব্দ, সেইকেইটাকে তুলি আনি কবিতাত সোমাই দিম, সেইটো আৰু নহয়। যিটো বাস্তৱ সেইটোৱে আহিব কবিতাত। এইখিনি কথা এইকাৰণে ক'লোঁ যে ধৰক এতিয়া ফাৰ্লিং ঘাটি বুলি এজন কবিয়ে তেওঁ এটা কবিতা লিখিছিলে, দ্য আণ্ডাৰৱেৰ, বুজিছেনে? দ্য আণ্ডাৰৱেৰ কবিতাটোৰ ফাৰ্ষ্ট লাইনটো কি আছিলে? তেওঁ কৈছে যে আই কুড নট গেট শ্লিপ লাষ্ট নাইট থিংকিং এবাউট আণ্ডাৰৱেৰ। বুজি পাইছে? আণ্ডাৰৱেৰৰ কথা চিন্তা কৰি মই যোৱা ৰাতি টোপনিয়ে মাৰিব নোৱাৰিলোঁ। কিয়? তেওঁ বহুত দীঘলীয়া কবিতা, তাত এটা পেৰেগ্ৰাফ কৈ দিছোঁ বাৰু।